এখন গাঁৱত দেহিৰাম নামৰ এটা গৰখীয়া আছিল। পাহাৰৰ নামনিত সি সদায় গৰু চৰাই থাকে। এদিন দুপৰীয়া তাৰ মনত এটা বুদ্ধি খেলালে। সি গাঁৱৰ মানুহবোৰক ঠগিবলৈ বুলি টেটু ফালি চিঞৰিলে, বাঘ ঐ, খালে ঐ, কোন ক'ত আছ, মোক বচা ঐ। তাৰ চিঞৰ শুনি গাঁৱৰ ৰাইজে জাঠি জোং লৈ উঠাটো খাই আহিল। পাছে দেখিলে যে দেহিৰামে তেওঁলোকক দেখি কিৰিলিয়াই হাঁহিব ধৰিছে। গাঁৱৰ মানুহবোৰৰো বৰ খং উঠিল। তাক গালি শপনি পাৰি তেওঁলোকৰ দিহাদিহি গুচি গ'ল। কেইদিনমানৰ পাছত দেহিৰামে আকৌ ৰাউচি জুৰিলে, বাঘ ঐ, খালে ঐ, গৰু নিলে ঐ। এইবাৰো গঞাসকলে হাতে হাতে জাঠি জোং লৈ বাঘ খেদিবলৈ ঢপলিয়াই আহিল। দুষ্ট গৰখীয়াই এইবাৰো হাতে চাপৰিয়ে বজাই নাচি দেখুৱালে। মানুহবোৰে এইবাৰো তাক খং ৰাগ কৰি ঘৰলৈ গুচি গ'ল। এদিন সঁচাকৈ এটা বৰ ডাঙৰ বাঘ তাৰ মুখৰ আগত ওলাল। ই বাঘ ঐ, খালে ঐ বুলি চিঞৰি তালফাল লগালে। কিন্তু এইবাৰো গৰখীয়াক বচাবলৈ কোনো ওলাই নাহিল। সকলোৱে ভাবিলে দেহিৰামে এইবাৰো এনেই চিঞৰিছে। ফলত বাঘে দেহিৰামক থাপ মাৰি ধৰি হাবিলৈ লৈ গ'ল। মিছা কথা কোৱাৰ কাৰণে দেহিৰামে এনে দশা হ'ল। যদি ভিডিঅ'টো চাই ভাল পালে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।